हेलो फ्रेंड्स, आज मैं मटर और राजमाहर घुगनी बनाबले लाइছোঁ। यार বাবে मटर और राजमाहखिनि मैं এনেদৰে कुकार দি লৈছোঁ। নিমখো অকমান দিছোঁ আৰু চেনিও দি দিছোঁ। এতিয়া মই আলু এটা বাকলি গুচাই এনেদৰে দি দিছোঁ। এতিয়া মই পানী অলপ দি দিম আৰু কুকাৰত দুটা চিটি আহিবলৈ দিম। দুটা চিটি হোৱাৰ পিছত মই মটৰখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মই কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু মিহিমিহিকৈ পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই নহৰু পেষ্টখিনি দি দিছোঁ। তেজপাত দুটা এনেদৰে দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱালৈ ভাজি থাকিম। মই তেলত হালধিখিনি দি দিছোঁ। মই কিছু সময় উতলিব দিম। এতিয়া ঢাকনিখন দি দিছোঁ। এয়া ধুনীয়াকৈ উতলিব ধৰিছে। এয়া মই অকণমান ৰেড চিলি দি দিছোঁ। ইয়াৰ আগতে মই অকণমান আদাৰ পেষ্ট দি দিছিলোঁ, সেইখিনি মই দেখাব পাহৰিলোঁ বাৰু। অকণমান সময় উতলিব দি এতিয়া মই গেছটো লাহেকৈ অফ কৰি দিম। ধুনীয়াকৈ হৈ গৈছে। এয়া মোৰ ঘুগুনিখিনি ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।